आज दशम आप लोग बीपीएफ ओमेन तो যোগদান কৰিলে স্যার ইউপিএফএল দলৰ 100ত এবাৰ আজি ইয়াত যোগদান কৰিছো আমাৰ বিপিএফ দলৰ খুব ভাল কথা আৰু আমি যেটো দেখিবলৈ পাইছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাছবাৰলৈকে বিপিএফ দলৰ পজিশনটো খুব ভাল মই বাৰে বাৰে কৈ আহিছো বিপিএফ দলৰ পজিশনটো বিটিসি হিচাপে 1 নম্বৰত আছে সেকেন্ডত বিজেপি আছে 3 নম্বৰত ইউপিএফএল ইহঁতে একটাও জিকিব না নাই মোৰ ডাউট আছে জিৰো হ'ব পাৰে ইউপিএফএলৰ লিডাৰবিলাক যিমানে যেনে নকৰিব ইউপিএফএলৰ পজিশন খুব বেয়া আজিৰ দিনত ইউপিএফএল দল এৰি পেলাই আহাটো হিচাপ কৰি আপুনি এটা কৰিব নোৱাৰে কথা হয়তো অঞ্জলি দৈমাৰী নতুন দল খোলাৰ ক্ষেত্ৰত আমাৰ বিপিএফ দলৰ পৰা আমাৰ ক'ব লগা একো নাই চবৰে অধিকাৰ আছে দল খোলা বা কিবা সংগঠন খোলা ইহঁতৰ কিবা উদ্দেশ্য আছে যেটো উদ্দেশ্য ইহঁতে পূৰণ কৰিব পৰা নাই ইউপিএফএলৰ লগত থাকি পেলাই এই কাৰণে ইহঁতে ইউপিএফএল এৰি পেলাই আজিৰ দিনত নতুন দল খুলি পেলাই এনডিএফৰ যিবিলাক আশা আকাংক্ষা সেইটো পূৰণ কৰিব বিচাৰিছো বাস পলিটিক্যালি বিপিএফৰ একো ক্ষতি নহয় ক্ষতি ইউপিএফএলৰ আছে যেহেতু ইহঁতে ইউপিএফএলে কৰিছিল আগত আমাৰ কথা আৰু বাকি পাস হৈছে আপনার নামত একটা অভিযোগ দিয়েছে আগ্রামা মহিলার ক্ষমতা আর টাকার বাইরে একো চিনি না এইবিলাক কথা প্ৰমোদ বড়ো আজিৰ দিনত সি নিজে কৈ লোৱা নিচিনা হয় একো জিৰো মানে বিটিসিত জিৰো হৈ গ'ল সি আবাং চাবাং বকি থাকিব পাৰে একটাও সিট নাপায় প্ৰমোদ বড়ো ৰাইজৰ কাৰণে কাম কৰা নাই নিজৰ পকেটৰ কাৰণে কাম কৰি আছে